ভাৰ্গৱ লিজুনৰ কবিতা এটি যান্ত্ৰিক চুমা। ফোনৰ সিটোমূৰে তুমি, ইটোমূৰে মই, কথা পাতো হেঁপাহেৰে জীৱনৰ, আশাৰ, সপোনৰ। পৃথিৱীখন কিমান যে ৰঙীন, ই কল্পনাৰ অতীত। ভাবিছানে কেতিয়াবা জীয়াৰ জালিকতা ৰ'দে ফাগুনৰ পচুৱাই চিৰিলা চিৰিল কৰা কলপাতৰ সেউজীয়াখিনিক কিয় চুমা যাচে? বেলিটি অকলশৰে ইমান ওখত ভাবিছানে? ভাবি চাইছানে নাদৰ পাৰৰ কাকিনি তামোলজোপাত বগোৱা পাণজোপাই কাৰ আশাত, কিহৰ আশাত আকাশ চুমাৰ সপোন দেখে? সপোন এটি আশাৰ অতল তলিত নৈপৰীয়া জীৱন এটালৈ মাছমৰীয়াই সপোন দেখে। আওহীৰ এন্ধাৰখিনি শামুকৰ খোলা এটাত সুমুৱাই সমুদ্ৰ তীৰত বালিৰ তাজমহল সজাৰ। যন্ত্ৰৰ যন্ত্ৰণাত যান্ত্ৰিক এই পৃথিৱী, আমিবোৰ যন্ত্ৰ, বালিৰ চকু পানী। শৰতৰ ফৰকাল আকাশৰ জন্তুৱে যেতিয়া ধৰাৰ বুকুত মিঠা চুমা যাচে, মই জোনাক বুটলা সপোন দেখো তোমাৰ চোতালত। যন্ত্ৰৰ যান্ত্ৰিকতাত হাৰ মানে জানো সপোনে? ফোনৰ সিটোমূৰে তুমি, ইটোমূৰে মই, সুদূৰৰ পৰা কথা পাতো হেঁপাহেৰে জীৱনৰ, আশাৰ, সপোনৰ। হেল্ল'। তাৰপিছত জীৱনৰ কবিতা, সুখ দুখৰ গণিত, ভাৱনাৰ বিজ্ঞানত আলিংগনৰ কেমেষ্ট্ৰি, শেষত বাই। মৰম এটা দিয়া, দিয়া এটি যান্ত্ৰিক চুমা।